মৰ্ণিং ইয়ালৈ আহিলোঁ। আগৰ দিনত মই এইবোৰ গাঁৱটো চব ফুৰিলোঁ। 1991 চনৰ পৰা 93 চনলৈকে মই কামৰূপ ডিচি আছিলোঁ। তেতিয়া সময়ত কামৰূপ ডিচি বুলিহে আছে, মেট্ৰ' বুলি নাছিলে আৰু ৰুৰেল বুলি নাছিলে। মোৰ এৰিয়াত হৈছে এইফালে মঙলদৈ ওচৰৰ পৰা একেবাৰে বকোলৈকে, আৰু সেইফালে জাগিৰোডলৈকে, আৰু এইফালে ৰঙিয়া, সেইফালেলৈকে ডাঙৰ এৰিয়া তেতিয়া সময়ত। আৰু সেই সময়ত উলফাসকলৰ প্ৰব্লেম আছিলে। উলফা মোৰ দেন 400কৈ মোৰ ওচৰতে চাৰেণ্ডাৰ কৰিছিল। সেইবিলাক কাম কৰিলোঁ। আৰু ডিচি হিচাপে অন্য ঠাইতো কৰিলোঁ, কোকৰাঝাৰতো কৰিলোঁ, ইয়াতো গণ্ডগোল সময়তে, আৰু কৰিমগঞ্জত কৰিলোঁ। মই নৰ্থ আছাম ডিভিজন কমিশনাৰ হৈহে ৰিটায়াৰ কৰিলোঁ 2011 ত। তাৰপাছত মই এই ৰাইজৰ কাম কৰিবলৈ সোমালোঁ। কৰি ভাগৰ নলগা হয়, এতিয়া ক'ব নোৱাৰোঁ। পিছত নিয়মতে ভাগৰ লাগিব লাগিছিল, কিন্তু ভাগৰো লগা নাই। কাৰণ আমাৰ সমস্যাটো শেষেই নহয়, এটা পাছত এটা। শেষ হ'ব নেকি বুলি ভাবিব, আকৌ এটা ওলাব। এতিয়া বৰদোৱা আপোনালোকক এভিকশ্যন কৰি আম্বানী আৰু আদানীসকলক মাটিটো দি ইয়াক উন্নতি কৰিব, টাউন বনাব বুলি কৈছে। টাউন মানে টাউন বুলি ক'লে গাঁৱতকৈ অলপমান ডাঙৰ নহয় জানো, কি কৰিব বুলি ভাবিছে। গাঁওবিলাকটো এনেইতো জেনেৰেলি এনেই হৈ থাকে, ডাঙৰ হৈ থাকিব, আৰু ডাঙৰ হ'বলৈ সকলোৱে চেষ্টা কৰে, আৰু ডাঙৰ হয়। আৰু মানুহটো জন্ম হৈ থাকিব আৰু ঘৰ বনাই থাকিব, ডাঙৰ হৈ থাকিব টাউন, ঘৰ গাঁৱটো, আৰু টাউন হ'ব। আৰু এই টাউন ডেভেলপ কৰিবলৈ, উন্নতি কৰিবলৈতো টাউন আৰু টাউন এণ্ড কাণ্ট্ৰি প্লানিং বুলি এটা ডিপাৰ্টমেণ্ট আছে আসাম গভৰ্ণমেণ্টত। টাউন এণ্ড কাণ্ট্ৰি প্লানিং, টাউন এণ্ড কাণ্ট্ৰি প্লানিঙে আপোনালোকৰ গাঁৱটো টাউন বনাব লাগে। আদানী আম্বানী আনিব লাগে বুলি ক'তো ৰুলত লিখা নাই, আৰু লিখিব নোৱাৰে কোনোবাক ইয়াত আনিব লাগে বুলি। যদি আদানী আম্বানীক আনিব বিচাৰে, তেতিয়াহ'লে এইটো আসাম চৰকাৰে ৱৰ্ডলেছ, অসমীয়াটো কি কয়, এইটো কৰিব নোৱাৰা, নিষ্কৰ্মা হৈ গ'ল। আসাম গভৰ্ণমেণ্ট কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। কোনোবা এজনক আনিব লাগে, দুজনক আনিব লাগে গুজৰাটৰ পৰা। তেওঁলোকে সিন্ধি মানুহ হয়, আদানী আৰু আম্বানীটো সিন্ধি মানুহ হয়, তেওঁলোকক আনিব লাগে, সেইটো বুলি কৈছে। সেইকাৰণে যদি টাউন বনাব লাগে, আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লানিং আছে, তেওঁলোকে প্লেন কৰিব লাগে। ঘৰৰ মাজত 2-3টা ঘৰৰ মাজত কি ৰাস্তা বনাব লাগে, ৰাস্তাটো ব্লেকটপ কৰিব লাগে, আৰু তাত পানী খাবলৈ যোগাৰ কৰিব লাগে, পাব্লিক টয়লেট বনাব লাগে, তাত চুক, ফাৰ্মেচি, ডাক্তৰ ৰাখিব লাগে। এইটোহে ডেভেলপমেণ্ট হ'লেহেঁতেন। আদানী আম্বানী আনিবলৈ কথা নাই। এতিয়া কিয় আদানী আম্বানী আনিবলৈ বিচাৰিছে, ভিতৰুৱা কথা তেতিয়াহ'লে আমি চিন্তা কৰিবলগীয়া হয়। মই ক'বলৈ ইচ্ছা নাই, কিন্তু সেইটো কামটো চলি আছে যেতিয়া আমি ছুটি কৰিহে ক'বও লাগিব। মইতো লেকচাৰ কৰিলে 3 ঘণ্টামান হয় কেতিয়াবা, সেইটো নচলিব। এদিনটো 5 ঘণ্টা মই লেকচাৰ কৰিলোঁ নন ষ্টপ।
সেইটো কৰোঁ কাৰণ মানুহবিলাকক শিক্ষা দিব লাগে জ্ঞান দিব লাগে জ্ঞান পালেহে আমাৰ উন্নতি হয় আমাৰ মনটো যদি আমাৰ চিত্ত বুলি কয় নহয় জানো অন্তৰত যদি আমি ডেভেলপ হয় তেতিয়াহে আমি বাহিৰতো ডেভেলপমেণ্ট কাম কৰিব পৰা যায় সেইকাৰণে অন্তৰত আমাৰ ডেভেলপমেণ্ট কৰিবলৈকে আমি আগতে চিন্তা কৰিব লাগিব আমি নিজকে ট্ৰাইবেল বুলি কৈছিলোঁ হা ট্ৰাইবেল বুলিতো মানুহৰ জাতিৰ নাম নহয় এইটোতো বিশেষণ হয় এইটো গুণ বুজোৱা শব্দ এটা সেইকাৰণে মই কওঁ মইতো ট্ৰাইবেল নহয় মই এন্থ্ৰপলজিকেল মতে এন্থ্ৰপলজি বুলি এটা সাবজেক্ট আছে সেইটো মতে মই ট্ৰাইব হয় এতিয়ালৈকে ট্ৰাইব হৈ আছো এতিয়া ৰাষ্ট্ৰ হ'ব মই ৰাষ্ট্ৰটো বাৰু নালাগে কাৰণ এতিয়া আমি ইণ্ডিয়াৰ ভিতৰতে আছো ইণ্ডিয়াৰ ৰাষ্ট্ৰৰ ভিতৰতে আছো আমি উপৰাষ্ট্ৰ কেতিয়া হ'ব এই বঙালী নিচিনা পাঞ্জাবী নিচিনা এইটোহে আমি চিন্তা কৰিব লাগিব ৰাভাসকলে কেনেকৈ উপৰাষ্ট্ৰ হ'ব পাৰিব লাগিব অসমীয়াসকলে কেনেকৈ উপৰাষ্ট্ৰ হ'ব সেইটোকে আমি চিন্তা কৰিব লাগিব তেতিয়াহ'লে আমাক জ্ঞান লাগিব প্ৰথমতে এইটো যাতে আমি উপৰাষ্ট্ৰ নহয় সেইটো এটা ইৰাণৰ পৰা অহা এৰিয়ানসকলে এটা কিতাপ লিখি পেলাই কনষ্টিটিউশ্যনটো কি কয় সংবিধান আগৰ দিনৰ সংবিধান কৰিছে এইটো মনুস্মৃতি মনুৱে লিখিছে ব্ৰহ্মা তাক শ্ৰুতলিপি দি পেলাই মনুৱে লিখিছে তাক কি লিখিছে এইটো সংবিধান হয় আগৰ দিনত এই সময়ত 2000 বছৰ আগত আৰু কিয় এতিয়া এইটো লগা হৈছে কিয় এই কথাটো আমি জানিবলগীয়া হৈছে কথাটো হৈছে বিজেপি চৰকাৰে কাৰ হুকুমত কাম চলায় বিজেপি চৰকাৰে কাৰ হুকুমত কাম চলায় আমাৰ চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ সকলে কাৰ হুকুমত কাম চলায় তেওঁলোকে RSS বুলি আছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ বুলি আছে তেওঁলোকৰ হুকুমতে কাম চলায় বাৰু এতিয়া ইমান ঠিক আছে বাৰু সেই RSS যদি আমাৰ কনষ্টিটিউশ্যন সংবিধানটো মই কিতাপ কিয় লৈ গৈ পেলাই কৈ থাকো কিয় কিতাপ লৈ গৈ পেলাই এইটো সংবিধান ভাৰতৰ সংবিধান কিয় আমি লৈ গৈ থাকো কাৰণ মই ক'ব খুজিছো ৰাজ্যক দেখুৱাব খুজিছো যে আমি ইচ্ছামতে কথা কোৱা নাই কিতাপত লিখা আছে সঁচা কিতাপত লিখা আছে মোক যদি কোনোবাই বিশ্বাস নকৰে আহি পেলাই ফটো তুলি লওক সেইটোহে কথা মোৰ কথা নহয় আমি কিতাপতে আইনতহে আমি কাম চলো এতিয়া এই সংবিধানটো RSS ভাল নাপায় তেওঁলোকে এইটো সংবিধান কোনে লিখাত কোনে লিডাৰশ্বিপ লৈছিল সেই সময়ত ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁৱে কৰিছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ কোন মানুহ আছিল কি মানুহ আছিল কি জাতি আছিল তেওঁ মহৰ বুলি এটা জাতি আছিল এটা ট্ৰাইব আছিল সেই ট্ৰাইবৰ মানুহ তেওঁ মহান তেওঁ কেনেকৈ ট্ৰাইবৰ মানুহ হ'লেও কেনেকৈ তেওঁ ট্ৰাইব মানুহ হ'লেও বহুত উন্নতি হ'ব পাৰে বহুত জ্ঞান বহুত চোকাও হ'ব পাৰে ইয়াত ডক্টৰ আম্বেদকাৰে দেখুৱাইছে ডক্টৰ আম্বেদকাৰে কি কৰিলে তেওঁ লণ্ডনত তেওঁ লয়াৰটো ডাঙৰ কি আছিলে এটা বেৰিষ্টাৰ কাম কৰিছে লণ্ডনত আৰু কিমান সাবজেক্টে পাছ কৰিছে 63 সাবজেক্টে পাছ কৰিছে 63 সাবজেক্ট মই পাছ কৰিলো মাত্ৰ এটা সাবজেক্টতে হিষ্ট্ৰী
তেওঁ কিমান সাবজেক্ট পাস কৰিছে 63 সাবজেক্ট তেওঁ পাস কৰিছে আৰু ডাক্তৰেট ডিগ্ৰী ইমান যেতিয়া সংবিধান লিখিবলৈ আৰম্ভ কৰিছে যেতিয়া আমি স্বাধীন পালো তেতিয়া গান্ধীয়ে কৈছে যে এই আম্বেদকাৰকে লওক বুলি সেইকাৰণে আম্বেদকাৰে লিখিছিল এইটো সংবিধান এই সংবিধান কিন্তু মহৰ জাতিটো ট্ৰাইব এই ইৰাণৰ পৰা অহা এৰিয়ানসকলে এইটো লোক কাষ্ট বুলি কয় এইটো নিম্ন জাতি বোলে নিম্ন শ্ৰেণী জাতি বুলি কয় তেওঁলোক হাতেৰে ধৰিব নোৱাৰে আমাৰ পানী খাব নোৱাৰে তেওঁলোকে লেতেৰা হৈ যাব এনেকুৱা আছিলে তেওঁ গৰু গাড়ী উঠিব নোৱাৰে এদিন গৰু গাড়ী উঠিছিলে ইভিনিঙত ট্ৰেইনৰ পৰা নামি পেলাই নিজৰ গাঁৱলৈ যাবলৈ তেওঁৰ ভাই ককাইসকলক ভাইটিসকলক সৰু ভাইটিসকলক লৈ পেলাই গৰু গাড়ী উঠিছিল এই গৰু গাড়ী চলোৱা মানুহে পিছত উঠাৰ পাছত চালে তোমালোকে কি জাতি বুলি সুধিলে আমি মহৰ জাতি এই নামক বোলে আমাৰ গৰুটো লেতেৰা হ'ব বোলে এই আম্বেদকাৰকৈ গৰুহে চাফা হ'ব আম্বেদকাৰকৈ গৰুহে পৰিষ্কাৰ সেইকাৰণে তেওঁ নামিবলৈ দিয়ে এনেকুৱা মানুহে এইটো লিখিছে ইয়াতে আমাৰ ট্ৰাইবসকলৰ কাৰণে কেনে প্ৰটেকশ্যন কৰিব লাগে 6th শিডিউল 5th শিডিউল ইয়াত লিখিছে আপোনালোকে পঢ়ক এইটো দোকানতো পোৱা যাব দামো বেছি নহয় এইবিলাক আৰু এতিয়া বিজেপি চৰকাৰে RSSৰ হুকুম মতে চলায় RSS এইটো নালাগে বুলি কৈছে এইটো পেলাব লাগে কি ল'ব লাগে কৈছে এই মনুস্মৃতিটো ল'ব লাগে মনুস্মৃতি কি লিখিছে আমাৰ ট্ৰাইবসকলৰ কথা শূদ্ৰসকলৰ কথা আমি মনত ৰাখিব দেই আমি শূদ্ৰ নহয় দেই কিন্তু তেওঁলোকেহে কৈছে আমাক শূদ্ৰ বুলি শূদ্ৰ মানে কি এইটো নিম্ন জাতি এইটো চাৰিটা চতুৰ্বৰ্ণ আছে নহয় চতুৰ্বৰ্ণ ভিতৰত লাষ্ট এটা সেই তাতে আমাক ট্ৰাইবেল সকলকো ৰাখিছে তেওঁলোকে ইয়াত লিখিছে ব্ৰহ্মা আৰু মনুৱে কৈছে যে এই ট্ৰাইবেল সকলে চিৰকাললৈকে তেওঁলোকে গোলাম হৈ থাকিব বুলি কৈছে কাৰণ চাকৰ গোলামটো তেওঁলোকৰ তেজত আৰু তেওঁলোকৰ মাংসত আছে বুলি কৈছে কোনো উলিয়াব নোৱাৰে ইয়াত লিখিছে ইয়াত ক'ত লিখিছে আকৌ কোনোবাই ক'ব পাৰে যে এই কথাই নিম স্বামীজী আহি পেলাই কিবা এটা কিতাপ দেখুৱাইছে আৰু কিতাপৰ কিন্তু নাই বুলি ক'ব পাৰে সেইকাৰণে মই কিতাপটো লৈ গৈ থাকো এইটোতকৈ আৰু এটা আছে দে এইটো মই এটা আনিছো এইটোতো মডিফাইড হয় কিন্তু আচলত কিন্তু মডিফাইডটো 414 লিখিছে ইংলিছত লিখিছে তথাপি মই পঢ়ি দিম even if he is set free by his master a servant is not set free from slavery for since there is innate in him who can take it from him innate মানে আমাৰ মাংস আৰু তেজতে আমাৰ চাকৰ আছে আমাৰ ৰাভাসকলে কাৰ্বিসকলে বড়োসকলে ডিমাছাসকলে গাৰো খাচী চবে সদায় চাকৰ হৈ থাকিব বুলি কৈছে এইটো আৰু এইটোকে আমাৰ সংবিধান হ'ব লাগে বুলি আমাৰ বিজেপি চৰকাৰে কৈছে সেইটো এতিয়া আকৌ কৈছে যে শ্লোক 416 লিখিছে a wife, a son, and a slave. These three are traditionally said to have no property. Whatever property they acquire belongs to the men to whom they belong. তেওঁলোকৰ
শূদ্ৰসকলে তাৰমানে ইয়াতো আমাক ট্ৰাইবেলসকলক কৈছে তেওঁলোকৰ সম্পত্তি থাকিব নোৱাৰে বুলি কৈছে সম্পত্তি থাকিব নোৱাৰে এতিয়া আপোনালোকৰ মাটি আছে মাটিটো সম্পত্তি হয় আটাইতকৈ ডাঙৰ সম্পত্তি সেইটো থাকিব নোৱাৰে বুলি কৈছে আমাৰ RSS বিজেপিসকলে সেইকাৰণে এই মাটিটো আমাৰ হাতৰ পৰা কাটি লৈ যাবলৈ তেওঁলোকে বিচাৰি আছে ইয়াত কৰিছে পৰ্বতঝৰাত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কৰিছে কাৰ্বি আংলঙত কৰিছে ডিমা হাছাওত কৰিছে আৰু ক'ত ক'ত কৰিব আমি নাজানো আৰু কৰি থাকিব য'ত ট্ৰাইবেল মানুহ আছে এই স্কিমবিলাক লৈ থাকিব আমাক মাত্ৰ আমাক যাতে সম্পত্তি যাতে নাই যাতে আমি এতিয়াও দুখীয়া এতিয়াতকৈ আকৌ দুখীয়া যাতে হয় সেইটো কাৰণে সেইটো কৰিবলৈ তেওঁলোকে বিচাৰি আছে সেইকাৰণে আমি সেইটো নামানো আমি ক্ষুদ্ৰ নহয় আমি ক্ষুদ্ৰ নহয় ৰাভা নিজৰ জাত আছে নহয় জানো ৰাভা আৰু ইমান বিষ্ণু ৰাভা ডাঙৰ মানুহ আপোনালোকৰ মাজৰ পৰা ওলাইছিলে আৰু আপোনালোকে কিয় ডাঙৰ হ'ব নোৱাৰিব সেইটো আমি জ্ঞান থাকিলে আমি ভয় নাই জ্ঞান থাকিলে যদি জ্ঞান নাথাকে আমাৰ ভয় হৈ থাকিব আমি পুলিচক খুব ভয় কৰোঁ গাঁৱত আমাৰ তাত কাৰ্বি আংলঙত মিটিং পাতিব নিদিয়ে চৰকাৰে সদায় বন্ধ কৰে আপোনালোকে কেইদিনমান আগতো নক্সা দেখিছিল নহয় মই মিনিষ্টাৰ আৰু পুলিচৰ লগত মই তৰ্ক কৰিছিলোঁ আপোনালোকে দেখিছিল সেইটো দেখিছিল কৰি থাকোঁ খেলা খেলি হৈ থাকোঁ ময়ো খেলিছিলোঁ কিয় নেখেলিম আইনত লিখা আছে ক'ত লিখা আছে ইয়াত আৰ্টিকল 19 লিখিছে আৰ্টিকল 19 নম্বৰৰ আৰ্টিকল কনষ্টিটিউশ্যন আৰ্টিকল বুলি কয় সেকশন বুলি নহয় আৰ্টিকল লিখিছে যে ইণ্ডিয়ান চিটিজেনে ইণ্ডিয়ান মানুহে য'ত ইচ্ছা আছে কি কথা ক'ব খোজে তেওঁলোকে ফ্ৰী তেওঁলোকে ক'ব পাৰে মিটিং পাতিব পাৰে প্ৰচেছন কৰিব পাৰে এছেম্বলি মানে এনেকা নিচিনা হ'ব কৰিব পাৰে ফ্ৰী পাৰ্মিশ্যন দৰকাৰ নাই